কি খবৰ সকলোৰে ভালনে? বৰ্তমান মোৰ ভালেই। মই কবিতাই মোৰ অন্য এটা ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে। আজি মহাশিৱৰাত্ৰি, সকলোকে মহাশিৱৰাত্ৰিৰ বহুত বহুত শুভেচ্ছা যাচিলোঁ। এতিয়া আমি যাম মন্দিৰত চাকি দিবলৈ। তেন্তে বলক ভিডিঅ'টো চাই থাকক সকলোৱে। চাকি জ্বলালোঁ, আশীৰ্বাদ ল'লোঁ। দেখুওৱা নহ'লে আৰু ভিডিঅ'ত চাকি জ্বলোৱা, কেমেৰা ধৰা মানুহ নাই যে। তাৰপিছত এতিয়া আহি আছোঁ, আমাৰ আইতা গা বেয়া। মানে আমাৰ ঘৰটো অকণমান দূৰত, পুৰণা ঘৰটো, সেইটো কাৰণে এতিয়া আমি খবৰ ল'বলৈ আহি আছোঁ মায়ে মই। তাৰপিছত আৰু পিছত নাম গাব নহয় মন্দিৰত, সেয়া আপোনালোকক দেখাম। সেয়াই আৰু আজিৰ দিনটোত আশা কৰোঁ সকলোৰে জীৱনত সুখ শান্তি আহক, ভোলানাথে সকলোৰে জীৱনৰ ৰঙীন কৰি তোলক, সেয়াই আৰু তাকে কামনা কৰিছোঁ। তেন্তে ব'লক আকৌ লগ পাম। এতিয়া আহিলোঁ মন্দিৰলৈ। মন্দিৰত আহি ভকতসকল আহি আছে আৰু আহি চাহ খাইছে, চাহ দিছে মিঠৈৰ লগত। এয়া গীতা পাঠ পঢ়ি আছে ভকতসকলে। আমি ৰাস্তাতে বহিলোঁ, কাৰণ মন্দিৰ সৰু হয় আৰু মানুহ বহিবলৈও জেগা কম। আমি তাতে গাঁৱৰ মানুহ আৰু আলহী মানুহ আহে ন, সেইখিনিক মন্দিৰৰ ভিতৰত দি আমি এনেকৈ বাহিৰত বহিলোঁ। প্ৰসাদ দিলে, প্ৰসাদ খালোঁ। বহুত ধুনীয়া হয় প্ৰসাদকেইটা খাবলৈ। আমাক দিলে প্ৰসাদ, মিঠৈ, এনেকৈ খালোঁ আৰু লগতে দিছে ভাঙৰ লাড়ু। তাৰপিছত ৰাতিলৈ দিহানামৰ প্ৰস্তুতি চলি আছে। আমি যাম আৰু অকণমান পিছত আপোনালোকক দেখাম। দিহানাম আৰম্ভ কৰিব। এয়া দিহানাম আপোনালোকে আমাৰ মন্দিৰত কালি কেনেকৈ দিহানাম গাইছে সকলোৱে মিলি। গঙ্গা কনমালা প্রভু হীরা তুলি মাধবে বন্ধালে আনি আনি দুয়ো পাৰি ভগতে জিৰাম শ্ৰীমন্ত শংকৰ গুৰু সৰ্ব দিহানাম গালে, আশীৰ্বাদ ল'লোঁ। এতিয়া আমি খাবলৈ লৈছোঁ প্ৰসাদ দিছে, লগতে দিছিলে পায়স। তাৰপাছত পায়স প্ৰসাদ খালোঁ।
খাই বৈ সকলোৱে এনেকৈয়ে ধেমালি কৰিলোঁ, শিৱৰাত্ৰি পালন কৰিলোঁ আৰু আশা কৰোঁ সকলোৱে জীৱনত ৰঙীন হওক। যদি মোৰ ভিডিঅ' চাই ভাল পায় তেন্তে লাইক কমেণ্ট কৰি দিব আৰু যদি মোৰ ভিডিঅ'ত নতুনকৈ চাইছে তেন্তে সকলোৱে ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। আকৌ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ মই ভিডিঅ'ৰ মাজৰ পৰা বিদায় লৈছোঁ। থেংক ইউ।